মাংসটো কিবা এনেকৈ ডাঙৰকৈ খালেহে কিবা মনত শান্তি লাগে গৰম মজা এনেকৈ বনাই খাব আপোনালোকে বহুতে টেষ্টি লাগে এৰও খাওঁ দেই নমস্কাৰ বন্ধুসকল আপোনালোকৰ দীপাংকৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি আপোনালোকৰ কাৰণে এটা বহুত স্পেচিয়েল ভিডিঅ' এটা লৈ আহিছোঁ আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে খুব ভাল পাব আৰু এনজয় কৰিব আৰু আপোনালোকৰ লোভ লাগিব অলপমান হ'লেও তো আজি আমি বনাব গৈ আছোঁ এইফালে দেখিছে গাহৰি মাংস এইখিনি একদম সুন্দৰ গাহৰি মাংস এইখিনি চাওক কি ধুনীয়া পিচ আৰু এইবিলাক চব বস্তু যোগাৰ কৰি লৈছোঁ পিঁয়াজ জলকীয়া আদা নহৰু এইফালে আলু আৰু বিলাহীও আছে আৰু এইফালে আমি কেৰাহীও পাতি দিলোঁ ৰাইজসকল এইফালে দেখিছে তেলটো আমি দি দিলোঁ ইতিমধ্যে পিঁয়াজো কাটি থোৱা আছে প্ৰথমতে আমি পিঁয়াজ দিম চাই লওঁ তেলখিনি গৰম হৈছে নে নাই হোৱা টেষ্ট কৰি চাওঁ মানে হৈ গৈছে আমি দি দিছোঁ পিঁয়াজখিনিতো ভাজি ল'ব লাগে বুলি আমি সকলোৱে জানোৱেই অলপমান দি আমি ভাজি লওঁ পিঁয়াজখিনি তাৰপিছত আমি অলপমান সদায় বনোৱাতকৈ অলপমান বেলেগকৈ বনাম বাট ইজিকৈ বনাম আজি মাংসখিনি ভাল লাগিব খাই পিনি এইফালে আমি দিম এতিয়া জলকীয়া আৰু আদা নহৰু খুন্দা অলপমান আমি ভাজি ল'ম তো এইফালে দিছোঁ নিমখ এয়া হৈ গ'ল হালধি এইফালে অকণমান আমি মছলা দিম স্লাইড পানী দিছোঁ আজি মানে অকণমান ডিফাৰেণ্টকৈ বনাইছোঁ এইফালে বিলাহী আছে বিলাহীকেইটা ধুনীয়াকৈ কাটি দিওঁ হা মানে আজিকালি বিলাহীবিলাক বৰ ডুপ্লিকেট হয় কমি নাযায় চাওকচোন ইমানতে ভাজিলোঁ এতিয়ালৈকে বিলাহীখিনি পমি যোৱাই নাই তো এইফালে আমাৰ গাহৰি মাংস দিবলৈ হৈ গৈছে এয়া মাংসখিনি দি দিলোঁ ধুনীয়াকৈ তো ৰাইজসকল এইফালে ঢাকন দি ধুনীয়াকৈ সিজাই আছোঁ মজাকৈ সিজি আছে আৰু আলু দি দিয়া হৈ গ'ল মানে মাংসত অকণমান আলুডোখৰ লাগে মানে তেতিয়া বেছি ভাল লাগে খাবলৈ সেইটো কাৰণে আলুডোখৰ দি দিয়া হৈ গ'ল আৰু মাংস একদম পূৰা ধুনীয়াকৈ সিজি আছে সেইটো চাওক একদম ধুনীয়াকৈ মাংস সিজি আছে সেইটো চাওক মাংসটো কিবা এনেকৈ ডাঙৰকৈ খালেহে কিবা মনত শান্তি লাগে আপোনালোকৰ কেনেকুৱা ক'বচোন এনেকৈ মাংসটো খাব ভাল লাগে নে বেয়া লাগে এইফালে একদম ভাজি তেল উলিয়াই দিছোঁ ভাজি তেল উলিয়াই দিছোঁ আৰু পানী দিবলৈ পূৰা হৈ গৈছেগৈ আলুটো সিজিছে আৰু অকণমান বাকী আছে হৈছে আৰু এইডোখৰ মাংস খাই চাওঁ ৰ'ব গৰম পানী হয় দি দিয়া যাওক অকণমান দেৰি উতলাই দিম আৰু পানী দি দিয়া হৈছে পূৰা কালাৰটো মজা আহিছে দেই ৱাও ৰাইজসকল চাওক না বনাই খাব দেই কেতিয়াবা এনেকৈ আৰু গাহৰি যেনেকৈ বনালেও ভাল লাগে খাই পিনে আপুনি যেনেকৈ বনাওক গাহৰি মাংসটো ভাল লাগিবই খাবলৈ বঢ়িয়া এতিয়া অলপ ঢাকি দিম এইখনে এইখন ঢাকি দিছোঁ আৰু এডোখৰ উলিয়াই লৈছিলোঁ যে মাংসটো উলিয়াই লৈছিলোঁ এডোখৰ মজা আছে খালি গৰম বহুত পূৰা জুচি বে একদম পূৰা জুচি হৈছে মজা হৈছে গৰমৰ কাৰণে খাব পৰা নাই ৱাও আল্টিমেট গৰম মজা ৱাও মজা
ভাতৰ লগত খাবলৈ আৰু ভাল লাগিব বাকী এতিয়া গেছটো নুমাই দিছোঁ পূৰা কমপ্লিট হৈ গ'ল আৰু এনেকুৱা হ'ল আমাৰ মাংসখিনি কাৰীটো ইমানেই ৰাখিছোঁ তো মাংসখিনি খাবলৈ কেনেকুৱা হয় আপোনালোকক ধুনীয়াকৈ ক'ম নিশ্চয় হেল্ল' গাইজ এইটো লিখিছে গোটেই এগাল লৈ লৈছোঁ গাহৰি মাংস আজি প্ৰথমতে পানীটো খাই লওঁ তাৰপিছত আমি আজি মই যিটো বনালোঁ ৰেচিপি সেইটো টেষ্ট কৰিম তো ৰাইজসকল ইতিমধ্যে আপোনালোকে দেখিলে কেনেকৈ বনালোঁ আৰু একো কৰি নাথাকোঁ এতিয়া টেষ্ট কৰিম যায় হয় নাই এডোখৰ মাংস খাই চাইছিলোঁ বহুত সোৱাদ আছিলে প্ৰথমতে মানে ফ্ৰাই কৰোঁতে এইফালে গাহৰি মাংস লৈ লৈছোঁ 3 পিচমান তাৰপিছত ওপৰত এইফালে লৈ লৈছোঁ কাৰী অলপ চাওঁ টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে এতিয়া গৰমেই হৈ আছে আৰু মানে কাৰীটো আৰু ভাতকে খাই চাওঁ ন ৱাও তো ৰাইজসকল ৰিচক এটা সুন্দৰ বাইট খাই চাওঁ দেই বঢ়িয়া বিন ভাজি তো ৰাইজসকল এইটো চাওক ন সুন্দৰ এটা পিচ এনেকৈ আপোনালোকে বনাই খাব কেতিয়াবা ইজি ৰেচিপি হয় আৰু কাপোৰ ধুই আছে পূৰা দেই আৱাজটো আহিব একদম ইজি ৰেচিপি হয় এনেকৈ বনাই খাব আপোনালোকে বহুতে টেষ্টি লাগে এডোখৰ খাওঁ দেই কোমলকৈ আহিছে মাংসত অকণমান মছলা দিছিলোঁ আজি মছলা দি খাই চাওঁচোন বোলো সেই মছলা ফ্লেভাৰটো অকণমান দিছে একচুৱেলি গাহৰি মাংসত মছলা দিলে বাও নালাগে সেইকাৰণে আমি মছলা নিদিওঁ মানে অকল আদা নহৰুটো দিওঁ আজি দি চালোঁ তাৰ ফ্লেভাৰটো আহিছে অলপ বঢ়িয়া এচাৰিব নক'লে এচাৰিবলৈ নকৰিবি কৈছোঁ মই মিট মছলা দিব দিলে RCM মছলা এটা পাই সেই RCM মছলা দিলোঁ যিমানটো ভাল লাগিব সিমানটো নাই লগা মানে এনেই ভালেই লাগিছে খাবলৈ মিট মছলা যদি দিয়া হ'লে বেছি ভাল লাগিলে হয় মিট মছলাৰ টেষ্টটো অলপ বেলেগ নহয় জানো আলুটো মজা আহিছে নলত কিন্তু খাবলৈ খুব ভাল লাগিছে দেই Wow, mजा itu sok tidurnya
তো ওভাৰঅল চাবলৈ গ'লে খুব সুন্দৰ আছিলে আজি খানাটো আৰু মাংস কিডোখৰ পূৰা ডাঙৰ ডাঙৰকৈ কটাই আনিছিলোঁ তো আজি হাঁহ মাংস খোৱাৰ প্লেনিং আছিলে দেই চবফালে বন্ধ হ'ল আজি হাঁহ মাংস নাপালোঁ গাহৰিয়ে পালোঁ কাৰণে গাহৰিকে খালোঁ আৰু দুদিনমান পিছত হাঁহ মাংসটো খাব লাগিব তো আজিৰ ৰেচিপিত মানে ধুনীয়াকৈ পৰি গৈছে নিমখো পৰি গ'ল জলকীয়া পৰি গ'ল ধুনীয়াকৈ পৰি গৈছে মানে অলপো কম হোৱা নাই তো খাই সম্পূৰ্ণ হৈ গ'ল এইটো কৰা পিছতে খাম আৰু এতিয়া নাখাওঁ আৰু পেটটো ভৰি গ'ল মানে অকণ এইবাৰ খাই দিম তো খানাটো ঠিকেই আছিলে আপোনালোকে কেতিয়াবা আপোনালোকে মিট মছলা দিব অকণ বেলেগ মছলা নিদিব হা এই মছলাটো ভাল নালাগে খাই পিনে তো অকণ অকণমান মানে আজি ৰেচিপিটো ইমান ভাল নাই লগা আদাৰৱাইজ বহুত ধুনীয়াকৈ বনাইছিলোঁ পূৰা মানে টেষ্টি হৈছিলে মছলাটো অকণমান মানে হেৰি মিট মছলা দিব লাগিছিলে মই বাৰু ঠিক আছে আজিলৈ আহিছোঁ এনেকুৱা ধৰণৰ আপোনালোকে ৰেচিপি পাই থাকিব ভিডিঅ'টো কেনেকুৱা পালে ক'ব দেই এতিয়া পিছত খাই দিম ৰাতি খাম তো এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে মোক ছাবস্ক্ৰাইব কৰি দিয়ক নে কি আৰু ফ'ল' কৰিব পাৰিম ফেচবুকত